हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं भाविছোঁ আপোনালোকক আমাৰ আমি য'ত আছোঁ তাৰ ৰুমটোৰ ভিডিঅ' দিওঁ। তো ভিডিঅ'টো কেনে পালে জনাব, আৰু যদি ভাল পালে তেনে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ভাল ভাল ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। তেতিয়ালৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এইখিনিতে আপোনালোকক জনাই দিছোঁ যে মই আসামৰ নগাঁৱৰ পৰা কৈ আছোঁ, আৰু মই এতিয়া বৰ্তমান হাজবেণ্ডৰ লগত MP গোৱালিয়ৰত আছোঁ। হাজবেণ্ডে BSFত চাকৰি কৰে। চ' এতিয়া হাজবেণ্ডৰ লগতে আছোঁ। এইটো হৈছে আমি য'ত আছোঁ তাৰ বাহিৰটো। এইটো চাওক বাহিৰটো। এইফালে আমি লেতেৰা জাবৰ জোঁথৰ যি থাকে চব পেলাই দিওঁ সেইফালে। চাই থাকক আপোনালোকে। আৰু এইফালৰ পৰা এইফালে মেইন গেটখন হয়। এইফালে মেইন গেট। এইফালে সোমাই পেলাই আমাৰ য'ত আমি মানে শুওঁ বা য'ত আমি খোৱা বোৱাও কৰোঁ সেইটো ৰুম। সেইটো ৰুমতে মানে বেছিভাগ থকা হয় আৰু আমাৰ। এইকেইটা ৰুম মানে এনেই কিবা কিবি ৰাখিবৰ কাৰণে ইউজ হয়। মানে মাও আছিলে সেইটো ৰুমত। এইটো হৈছে কিটচেন, য'ত বনোৱা সিজোৱা কৰোঁ। কিটচেনটো বেছি ডাঙৰ নহয়, সৰু আৰু হৈ যায় আৰু। সেইটো হৈছে কিটচেন অকণমানিকা। এইফালে চব বস্তুবিলাক ৰাখি ওপৰত মানে যি বস্তু বেছি ইউজ নহয় সেইবিলাক বস্তু ৰাখোঁ। যেনে এইফালে আছে চব ঘৰৰ পৰা অনা গাজৰ আচাৰ, কিন্তু খোৱাই হোৱা নাই। খাবলৈ মনেই নাযায়, অনা হয় আৰু। হাজবেণ্ড যিহে মাছ মাংসই খাই ভাল পায়। খাম বাৰু, ঠাণ্ডা অহাৰ আগে আগে খাব লাগিব। এইফালে হৈছে বাথৰুম। এইফালে ভালকৈ দেখুওৱা নাই কাৰণ হাজবেণ্ডে গা ধুই আছিলে। ডিউটিৰ পৰা আহি গা ধুইছিলে। আৰু এইটো এটা ৰুম। এইটো ৰুমত মানে এই আলমাৰিটোত চব অলৈ তলৈ যোৱা কাপোৰবিলাক ৰাখোঁ। কাপোৰ কানি আৰু কিবা ষ্টাইলৰ বস্তু। আৰু এই দুখন বিচনা। এইফালে আছে ষ্ট'ৰ। এয়া হৈছে আমাৰ ষ্ট'ৰ ৰুম, য'ত চব কেণ্টিনৰ বস্তু আৰু চাউল আৰু ঠাণ্ডা দিনত পিন্ধা কাপোৰ এইবিলাক ৰখা হৈছে। সেই ওপৰত আছে ফেনৰ বক্সটো। এইটো হৈছে ষ্ট'ৰ ৰুম। এইফালে এইটো ৰুম এটা, য'ত মাহঁতে শুইছিলে। আকৌ এইটো এটা ৰুম। এইটো মানে এনেই হল ৰুমৰ নিচিনা, আৰু তাত ফ্ৰিজটো ৰাখিছোঁ। এইফালে চাওক, মই গা ধুই আহিছোঁ। প্ৰথমে আনাৰ বাপেকে ধুলে, তাৰপিছত আনাইকো ধুৱাই দিলে। এনেই ময়ে ধুৱাই দিওঁ। আজি তেওঁ ক'লে মই ধুৱাই দিম বুলি, তেওঁ ধুৱাই দিলে। তাৰপিছত মই আৰু আৰামছে কাপোৰ ধুই কিনি মই গা ধুইছোঁ। আৰু দেখুৱাম ৰ'ব বতৰ কেনেকুৱা। চাওক, বৰষুণ আহিছে। ইমান ভাল লাগিছে, এনেকুৱা বতৰ হ'লে ইমান ভাল লাগে ন। কিন্তু এইটো বতৰ অলপ টাইমৰ কাৰণেহে, অলপ পিছত আকৌ ৰ'দ ওলাই যাব। ইয়াতে এনেকুৱাই বৰষুণো হয়, কিন্তু নামৰ সকামৰ নহয়। আমাৰ অসমৰ নিচিনা নহয়। বৰষুণৰ আশা কৰি কিন্তু অসমত সোনকালে বৰষুণ বন্ধ হয়।